আপোনালোক ভালে আছেনে? আপোনালোকৰ চাগে ঘৰত থাকি থাকি আমনিয়ে লাগিছে নহয় জানো? এতিয়া পিছে দেশৰ পৰিস্থিতি অলপ ভাললৈ আহিছেগে আৰু। পিছে আপোনালোকৰ আশীৰ্বাদত যেনিবা মোৰ চুলি গুচা গজিলগে আৰু। এই জুই লগা কেইটাৰ পৰা যে শান্তি নাইকিয়া হ'লো ঘৰখনত থাকিবলৈ। ৰাতিপুৱাই এজাকমান আহি পেলাই কাও কাও মাও মাও চিঞৰ বাখৰ আৰম্ভ হৈ যায় আৰু তাহাঁতৰ। এই চৰকাৰখনেও যে স্কুলবোৰ সোনকালে খুলিব লাগে আৰু। এই জুই লগা কেইটাৰ পৰা হ'লে শান্তি নাইকিয়া হৈছে ঘৰত থাকি থাকি। পঢ়া শুনাটো গ'লেই এতিয়া আৰু উৎপাদৰ কোবত হাত ধৰিলে নেভাঙিলেহে ৰক্ষা আৰু। কি চৰকাৰখনেও স্কুলবোৰ খুলিবলৈ পাৰ্মিশ্যন দি দিব লাগে আৰু। এনেও বজাৰ সমাগমত মানুহৰ সমাগম বাঢ়িছেই। এতিয়া ইহঁতি ঘৰত থাকি থাকি পুনত পাগল হৈছে আৰু। কি ক'ব বুজিছেনে নাই? অশান্তি আৰু দেই। এই মুখাই ভিতৰখনত সোমাই সোমাই ৰিলচ নেকি সেইবোৰ বনাই থাকোঁতে গৈছে আৰু। ইযোৰ পিছত সিযোৰ কাপোৰ সলাই গোটেই ভিতৰখন চাব নোৱাৰি আৰু। ৰাস্তাই ঘাটে ওলাবই নোৱাৰি। ল'ৰা ছোৱালীবিলাকে নাচি বাগি কিবা কিবি কৰি থাকে। মই বোলো বিস্কুটি আৰু এইবোৰ কি যে হৈছে আৰু ল'ৰা ছোৱালীবোৰৰ কাণ্ড। কালি আকৌ দুটামানে খেলি আছিলে। মই বোলো তাহাঁতক সুধিলোগেচোন ৰ। বোলো তই কোন ক্লাছত পঢ় সুধিলোঁ। তাহাঁতি পাহৰিলে নহয়। মই বোলো কি কওঁ তই ভালখনে পালে আৰু। আনকি তাহাঁতৰ ঘৰত মতা নাম কি, স্কুলত মতা নাম কি বোলো চব পাহৰিলে। মই বোলো বিস্কুটি আৰু এইবোৰ কি হ'ব এতিয়া এই ল'ৰা ছোৱালীবোৰৰ। মই বোলো ভালখনে পালে আৰু দেই তহঁতক। কি যে দিনকাল আহিল ল'ৰা ছোৱালীবোৰক কাম বন এখন কৰিবলৈ ক'লে জাঙুৰ খাই আহে একদম। আকৌ কিবা খানিলে। এই সোপাপা মানে শান্তি নাইকিয়া হৈছে। আজিলৈ আহিছোঁ আৰু দেই। এই সোপা এহেকান দিলে শান্তি নাই